মতে ভিতৰলৈকে সোমাবলৈ দিয়া নাছিল মই বোলো মানুহ চিনি পোৱা নাই লাঠিৰ কোবত ঐ তৰাবা তোমাক কিন্তু মানিছো দেই গোটেই পুলিচ ফৰ্চ পঠিয়াই সিহঁতক উঠাই আনিব নোৱাৰিলে আৰু তুমি অকলে গৈ ভাই নামঘৰে ইমানকণ শক্তি দিছে দিয়াচোন তাকেহে কিছুমানে আকৌ চিনিয়ৰ বুলি যিটোহে উস্তাদি মাৰে সেই চিনিয়ৰৰ এতিয়া তোমাৰ পৰা শিকিবলৈ বহুত বাকী আছে তাৰ সময় আছিল এফালে আৰ্মি প্লেটন এফালে আৰ্মি প্লাটুন আৰু এফালে অকলে মই জংঘলত সোমাই কিমান সন্ত্ৰাসবাদী কেকেদা লঘু আহাৰ বিতৰণ কৰিছিলো সাধুবোৰ পিছত শুনাব আগতে কেছটো চিজিল কৰক এইটো সাধু এইটো সাধু কৈছো তেতিয়া মই ডিএছপি ছাৰক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিলো যে ছাৰ আমি যিবিলাক ভয়ানক অপাৰেশ্যন কৰো সেইবিলাকৰ ৰেকৰ্ডিং ৰাখক এটলিষ্ট আমাৰ জুনিয়ৰখিনিয়ে সেইখিনি চাই ইনস্পেকশ্যন পাব ইনস্পিৰেশ্যন হোৱাট ইজ ইংলিছ আই জাষ্ট সুধিছো হোৱাট ইজ ইংলিছ হোৱাট ইজ লেংগুৱেজ অফ ইংলিছ English is company coming from East India Company. Language is the main equilibrium of domestication. There is no heart of communication without permission. Every man know it very well that you can be not allowed, but you should not agree on India Pani.